আমি আজি চিকেন বনাম একেলগে। আপোনাৰ ইয়াতে চিকেন আছে 600 গ্ৰাম। তাৰপিছতে ইয়াত এইখিনি দিছোঁ মই আদা ৰহুনৰ হেৰি বটা পেষ্টি, অকণমান চব কুটি লৈছোঁ। তাৰপিছতে এইখিনি ধনিয়া গুড়ি, জিৰা গুড়ি, আৰু এইখিনি হৈছে গৰম মছলা, এইখিনি হৈছে চিকেন মছলা, 4টা জলকীয়া লৈছোঁ, আৰু এইখিনি পকা জলকীয়াৰ গুড়ি, আৰু পিঁয়াজ লৈছোঁ এইখিনি। তাৰপৰা এইখিনি লৈছোঁ দৈ, টেঙা দৈ। এতিয়া এইখিনি আমাৰ যিখিনি লাগে এইখিনি মই কৰি ল'লোঁ। এইবাৰ আমি বনাওঁ বলক। আৰু এইখিনি আলু ফ্ৰাই কৰি লৈছোঁ, ফ্ৰাই কৰি লোৱা আলু এইখিনি। তেল গৰম হৈ গৈছে, ইয়াতে চব কুটি দিছোঁ। নিমখ হালধি জোখমতে নিজৰ জোখ অনুযায়ী আপুনি দিব। অলপ সময় ঢাকি দিয়া।
এইবাৰ 2 মিনিটমান ঢাকিম। দুটা লং, দুটা ইলাচি। অলপ পানী গৰম কৰি ৰাখিছোঁ। পানী আৰু ইয়াৰ পৰা শুহিব দিম। কালাৰটো উঠিছে, ধুনীয়া উঠিছে, কিন্তু ইয়াত ভিডিঅ'ত দেখা যোৱা নাই। এটা জুইটো পুৰা জুই দি উতলিব দিলে হ'ল। চিকেন হৈ গৈছে। এইটোত মই আজি অলপ জোল ৰাখিছোঁ, মানে জোল অলপ কৰিছোঁ। আগত এটা মই ভিডিঅ' দিয়া আছিলে, এইটো গ্ৰেভি কৰা আছিলে, এইটোত জোল কৰিছোঁ। এতিয়া আমাৰ চিকেন ৰেডি হৈ গৈছে। আশা কৰোঁ আপোনালোকে ভাল পাইছে। আপোনালোকে কমেণ্ট বক্সত ক'ব কেনেকুৱা পাইছে। কিবা কিবি ভুল ত্ৰুটি হ'ব পাৰে বাৰু, এইবিলাক সকীয়াই দিলে হ'ল, কোনো কথা নাই। আৰু চেনেলটো মই নিউ আৰম্ভ কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ মাত্ৰ। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আপোনালোকে। থেংক ইউ সকলোলৈকে।